নমস্কাৰ প্ৰিয় বন্ধুসকল, ৰিটাছ লাইফলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই বছৰ আমাৰ নিজাৰ অভিজ্ঞতাৰ পৰা আমি গম পালোঁ যে বিশেষ কোনো কেমিকেল সাৰ ব্যৱহাৰ নকৰাকৈ অকণমান যদি আমি সময় দিওঁ আৰু অলপ যদি কষ্ট কৰোঁ, অকণমান জেগাতে আমি পাতিব পাৰোঁ এখন ধুনীয়া ফুলনি বাগিচা। যোৱা জুন জুলাই মাহতে আমাৰ জনে একেবাৰে সৰু সৰু পুলি এখিনি আনিছিল, যিবোৰ দেখি গম পোৱা নাছিলোঁ যে কি ফুলৰনো পুলি এইবোৰ। তাত মিক্স আছিল পিটনিয়া, কেলেণ্ডুলা, নাৰ্জী আদিবোৰ। মাটি আৰু শুকান গোবৰ মিহলাই লৈ ঘৰতে থকা সৰু ডাঙৰ টেমাবোৰে টাবৰ ৰূপ দি তাতে পুলিবোৰ লগাই দিয়া হ'ল আৰু লগতে আমাৰ ঘৰত থকা ইণ্ডোমালতিজোপাৰ ডালবোৰ সৰু সৰুকৈ কাটি বেলেগ বেলেগ টাবত লগাই দিয়া হ'ল। তেতিয়া চিনিব নোৱাৰা সেই সৰু সৰু পুলিবোৰে আজি ৰূপটো চাওকচোন।